নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এবিধ ধুনীয়া টেষ্টি চাটনি ৰেচিপি। জিকা খালে আপোনালোকে জিকা বাকলিখিনি পেলাই দিয়ে নেকি? যিসকলে জিকা বাকলি পেলাই দিয়ে সেইসকলে এই ভিডিঅ'টো নিশ্চয় চাব। এতিয়াৰ পৰা আপোনালোকে জিকা বাকলি পেলাই দিয়াৰ কোনো দৰকাৰ নাই। চাওক, এতিয়া মই আজি বনাম এবিধ ধুনীয়া টেষ্টি জিকা বাকলি বৰা চাটনি। এতিয়া চাওক, মই ধুনীয়াকৈ জিকা বাকলিখিনি এনেদৰে কাটি লৈছোঁ। আপোনালোকে ট্ৰাই কৰিব, জিকা বাকলি চাটনি বহুত ভাল লাগে খাবলৈ। জিকা বাকলিখিনি মই এনেকৈ এটা বাচনত কাটি ল'লোঁ। এতিয়া মই জিকা বাকলিখিনি ভালদৰে ধুই ল'ম। অলপমান জিকা বাকলিটো বইল কৰিব লাগিব। বইল কৰি ল'লে ভাল, তেতিয়া আপোনাৰ কেঁচা ভাৱটো নাহে। এতিয়া মই এটা চচত জিকা বাকলিখিনি অলপ পানী দি বইল কৰি ল'ম। এয়া চাওক, মই জিকা বাকলিখিনি এনেদৰে বইল কৰি লৈছোঁ। এতিয়া বইল হৈ গ'ল। এতিয়া মই এটা বাচনত জিকা বাকলিখিনি এনেদৰে কাঢ়ি লৈ জিকা বাকলি চাটনি বনাবলৈ মই এতিয়া কি লৈছোঁ চাওকচোন আপোনালোকে। মই লৈছোঁ আপোনাৰ কেইটামান নৰসিংহ আগ, 3টামান জলকীয়া লৈছোঁ, এটা পুৰি বিলাহী লৈ লৈছোঁ আৰু অকণমান পিঁয়াজ আৰু কেইটামান নহৰু। আৰু এয়া মই বইল কৰি লৈছোঁ জিকা বাকলিখিনি। চাওক, জিকা বাকলিখিনি মই এনেদৰে বইল কৰি ল'লোঁ। এতিয়া মই জিকা বাকলিখিনি এনেদৰে এখন পটাত এনেদৰে পিচি ল'ম। বহুত টেষ্টি হয় কিন্তু এই চাটনিবিধ, আপোনালোকে বনাই খাব ঘৰতে। এতিয়া মই নৰসিংহ পাতখিনিও একেলগতে এনেদৰে পিচি লৈছোঁ। এতিয়া মই বিলাহীটো লগতে পিচি লৈছোঁ। চাওক, গুড়ি হৈ গৈছে। এতিয়া মই পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি দি দিম। লগতে দি দিম অলপমান নিমখ, জোখমতে আপোনালোকে নিমখখিনি দি দিব। এয়া চাওক, মোৰ চাটনি ৰেডি হৈ গৈছে। চাওক কিমান ধুনীয়া, আপোনালোকে খাই চাব, বহুত টেষ্টি চাটনি হয়। আজিলৈ বাই বাই।